বলিউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ লগতে ৰোহিত ছেট্টীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাকেশ মিক্স ভিডিঅ'ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিন্তু তাৰ আগতে যেন এটাই অনুৰোধ, মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অৰ্জুন কাপুৰ আৰু ৰোহিত ছেট্টীক অসমৰ বানাক্ৰান্ত লোকসকললৈ সহায়ৰ হেতু ৫ লাখ টকা বৰঙণি যোগোৱাৰ বাবে ধন্যবাদ জনাইছে। ASDMৰ তথ্য মতে অত্যাধিক বৰষুণ আৰু বানপানীৰ বাবে অসমৰ প্ৰায় ২৫খন জিলাৰ ১১ লাখ জনসাধাৰণ ভুক্তভোগী হৈছে। যোৱা বৃহস্পতিবাৰৰ সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ২জন চিত্ৰশিল্পীলৈ তেওঁলোকে CM ৰিলিফ ফাণ্ডলৈ বৰঙণি আগবঢ়োৱাৰ বাবে টুইটাৰযোগে ধন্যবাদ আগবঢ়ায় আৰু ভৱিষ্যতেও যেন তেওঁলোকে অসমক এনেদৰে সহায় কৰি যায় তাৰে কামনা কৰিলোঁ। শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় হিন্দ।